हेलो बंधुসকল नमस्कार मैं दिगंत आपलोक स्वागत जनाइছো আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিম যদি আপোনালোকে চেনেলটো মোৰ সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু কাণত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব কাৰণ মই আপোনালোকৰ কাৰণে লৈ আহোঁ সৰু কিছুমান টপিকৰ ওপৰত ভিডিঅ' আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা সৰু টপিক যেটো হ'ল বল পেন আমি সকলোৱে ব্যৱহাৰ কৰাৰ আমাৰ দৈনন্দিন জীৱনত কিমান প্ৰয়োজন হয় বল পেন আপোনালোকে নিশ্চয় গম পায় তেতিয়াহ'লে আহক পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ 1884 চনত লুই এডছন ৱাটাৰমেনে ফাউণ্টেন পেন আৱিষ্কাৰ কৰাৰ 6 বছৰৰ পাছত জন লাউড নামৰ এজন মাৰ্কিন ব্যক্তি এজনে এক বিশেষ ধৰণৰ পেন সাজি উলিয়াইছিল পেনটোত সাধাৰণ চিয়াঁহীতকৈ ডাঠ চিয়াঁহীৰে পূৰ্ণ এটা নলীৰ মুখত বল বিয়াৰিং লগোৱা আছিল কিবা লিখাৰ সময়ত কাগজৰ লগত বল বিয়াৰিঙৰ ঘৰ্ষণ হয় আৰু বল বিয়াৰিঙত যিখিনি লাগি থাকে ইংক বা চিয়াঁহীখিনি সেইখিনি কাগজত লাগি যায় লিখিবৰ সময়ত কাগজৰ সৈতে বল বিয়াৰিঙৰ ঘৰ্ষণ হয় আৰু বল বিয়াৰিংটো ঘূৰিবলৈ লয় ইয়াৰ ফলত নলীত থকা ডাঠ চিয়াঁহীখিনি কৈশিক আকৰ্ষণৰ ফলত বাহিৰ ওলাই কাগজত ৰৈ যায় কিন্তু লাউডে সাজা পেনটো ইমান গধুৰ আছিল যে সকলোৰ কাৰণে সেই পেনেৰে লিখা সম্ভৱ নাছিল মানে সেই কলমটো ঘাইকৈ কাপোৰ আৰু সানমাৰ্কাৰ ওপৰত লিখিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল বল বিয়াৰিঙৰ বলটোৱে আছিল এই পেনৰ মূল অংগ সেই কাৰণে ইয়াৰ নাম ৰখা হয় বল পেন লাউডৰ অৱশ্যে এই বল পেনে জনপ্ৰিয়তা লাভ কৰিব নোৱাৰিলে লাউডে আৱিষ্কাৰ কৰা বল পেনটো কাগজত লিখাৰ অযোগ্য আছিল যদিও আজিৰ বল পেন বা ডট পেনৰ আৱিষ্কাৰৰ কৌশলটো লাউডে আৱিষ্কাৰ কৰিছিল লাউডৰ বল পেনৰ প্ৰায় 50 বছৰ পাছলৈকে উন্নত কোনো ধৰণৰ বল পেন দেখা পোৱা নাযায় ইয়াৰ পাছত 1938 চনত হাংগেৰীৰ দুজন সহোদৰ লেডিস্লো বিৰু আৰু জৰ্জ বিৰুৱে এক নতুন বল পেনৰ আৱিষ্কাৰ কৰিছিল আজিকালি আমি যিবোৰ বল পেন ব্যৱহাৰ কৰোঁ সেই বিৰু ভাতৃ দুজনৰে দান আছিল লেডিস্লো আছিল এজন শিল্পী আৰু জৰ্জ আছিল এজন ৰসায়নবিদ লাউডৰ বল পেন নিৰ্মাণ কৰাৰ পদ্ধতিটো লেডিস্লোৰ বৰ পছন্দ হৈছিল লেডিস্লোৱে ভাইক জৰ্জক ক'লে এক বিশেষ ধৰণৰ চিয়াঁহী বনাবলৈ যি চিয়াঁহী ৰিফিলৰ ভিতৰত ভৰোৱাৰ পিছত ডাঠ হৈ থাকে আৰু সময়ত আমাৰ জোখৰ আমি যিমান পৰিমাণ বিচাৰোঁ সেই সিমান পৰিমাণে চিয়াঁহী ওলাই আহে ককাকে কোৱা ধৰণে জৰ্জে এক বিশেষ ধৰণৰ চিয়াঁহী বনাই উলিয়ালে আৰু সেই চিয়াঁহী সৰু পাতল ৰিফিলত ভৰাই পেলাই ভৰোৱাৰ পাছতেই আৱিষ্কাৰ হ'ল বল পেন এই পেনৰ মূল কৌশলটো আছিল লাউডৰ দৰে মূল কৌশলটো আছিল যদিও এই পেনৰ উপাদানসমূহ লাউডতকৈ উন্নত আৰু সুবিধাজনক আছিল এই পেনৰ নলীৰ মুখত এক বল বিয়াৰিং লগোৱা আছিল অৱশ্যে এই বল বিয়াৰিং লাউডতকৈ বহু গুণে সৰু আছিল ইউৰোপৰ দ্বিতীয় মহাসমৰ আৰম্ভ হোৱাৰ লগে লগে বিৰু ভাতৃ দুইজনে আৰ্জেণ্টিনালৈ যায় আৰু আৰ্জেণ্টিনাত গৈ পেলাই সিহঁতে বল পেনৰ ব্যৱসায় আৰম্ভ কৰে যুদ্ধৰ বজাৰত এই বল পেন প্ৰচুৰ পৰিমাণে বিক্ৰী হ'ল বিশেষকৈ আমেৰিকাৰ সৈন্য বাহিনীয়ে সকলো ধৰণৰ লিখা মেলাৰ বাবে এই কলম ব্যৱহাৰ কৰিবলৈ ধৰিলে 1943 চনত হেনৰি মাৰ্টিন নামৰ এজন ইংৰাজ শিল্পপতিয়ে বিৰু ভাতৃৰ পৰা বল পেন বনোৱাৰ পদ্ধতিটো কিনি লয় আৰু 1944 চনৰ পৰা হেনৰি মাৰ্টিনে নিজাববীয়াকৈ এটা বল পেনৰ ব্যৱসায় আৰম্ভ কৰে ক্ৰমে সমগ্ৰ বিশ্বতে বল পেনৰ খ্যাতি বিয়পি পৰিল বল পেনৰ সুবিধা বহুত ইয়াৰ চিয়াঁহী ডাঠ হোৱাৰ কাৰণে কাপোৰ কানি হাতত লগাৰ ভয় নাই চিয়াঁহী ডাঠ হোৱাৰ কাৰণে লিখিবলৈ সুবিধা আৰু চিয়াঁহী কলমবিলাক যিদৰে আমি লিখিলে যেতিয়া আমি কাগজখনৰ ওপৰত পেনটো থৈ দিওঁ তেতিয়া আমি লিখাৰ সময়ত চিয়াঁহী বেছিকৈ বহি যায় কিন্তু ডট পেনত তেনেকুৱা নহয় ডট পেনত আপোনাৰ লিখিব যিমানখিনি সিমানখিনিহে চিয়াঁহী ওলাব ডট পেনত কোনো কাগজ লেতেৰা হোৱাৰ কোনো সম্ভাৱনাই নাথাকে আৰু ডট পেন আজিকালি ইমান সুবিধা হৈছে ডট পেন আজিকালি আপুনি অলপ লিখাৰ পাছত ডট পেনত যেতিয়া ৰিফিল শেষ হৈ যায় ৰিফিল শেষ হোৱাৰ পাছত কোনো সুবিধা নাই আপুনি ৰিফিল লগাই লওক আকৌ ধুনীয়াকৈ লিখিব পাৰিব এনেবোৰ কাৰণতে বিশ্বতে বল পেনে এক বিশেষ ধৰণৰ জনপ্ৰিয়তা লাভ কৰিলে এয়া আছিল বল পেনৰ বিষয়ে কিছুমান সৰু কথা যিবোৰ মই জনালোঁ আশা কৰিলোঁ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ